বহুত দিনৰ পিছত বাহঁতৰ ঘৰলৈ আহিলোঁ বায়ে কিয় জানো মাতিছে যোৱাকালিয়ে মাতিছিলে তই আহিবিচোন এপাক বুলি তাকে আহিলোঁ আৰু লগতে ব্লগো দিয়া নাছিলোঁ তো সেয়া আজি ব্লগটো এনেকৈ আৰম্ভণি কৰোঁ বুলি ভাবিছোঁ তাকে বা কেলৈ মাতিছিলি বাৰু কিবা এই সেকেন্ড হ্যান্ড গাড়ী এখন লৈছিলোঁ ভালনে বেয়া আমিতো চিনি নাপাওঁ আহি পেলাই চাই যাবি বুলি মাতিছিলোঁ মানে হয় নেকি আগতে খবৰ নিদিলোঁ আৰু যোৱাকালি বায়ে কৈ আছিলে গাড়ী এখন লৈছোঁ তাকে আহিবিচোন আৰু পূজা এটাও আছে বুলি ক'লে আজি কৰিলে আৰু এয়া ভিন্দ পূজা কৰিলে ভিন্দ কৰিলে নিয়মটো কৰি দিছোঁ আৰু হয় নেকি বেছি ডাঙৰ নহয় ঠিকে আছে বাৰু গাড়ীখন দেখুৱাম তাতে আৰু কি কি কৰি আছে তাকে এইফালে ভিন্দ দাদাহঁতে আহিছে সকলোৱে আহিছে এই গাড়ীখন চাবলৈ আৰু পূজা এখনো আছিলে এয়া সকলোৱে আছে আৰু আলু মাংস লগত বনাব 5 কেজি আলু আছে হাঁহ 5টা মান হ'ব হয় নেকি বা আজি নহ'লে পাৰ্টি ধামাকা হ'ব তেন্তে হাঁহ কেইটা মাৰিব হাঁহ আছেচোন হাঁহ 4টামান মাৰিব নে 4টা মাৰিব বা আজি নহ'লে খানাটো হেভি হ'ব আৰু তেন্তে হাঁহ ধৰিব গৈ আছো ধৰা হাঁহ কেইটা আছে লৈ যাব লাগিব মই আকৌ হাঁহ বেচিব লাগিব নেকি ঘৰত গৈ হাঁহ 4টা ধৰা হৈ গ'ল এতিয়া কি কৰিব লাগিব এতিয়া চাফা কৰিব নেকি তাকে এতিয়া চাফা কৰিব লাগিব চাফাটো কৰি লওঁ বাহিৰত আমি কাম কৰি আছো আৰু বাই তই ভিতৰত ভাত খাই আছ ৰাতিপুৱাৰ পৰা কাম কৰি পূজা কৰি একেবাৰে বেছি ভাত খাবলৈ পোৱা নাই এতিয়া খাই আছে আৰু এয়া বাই এজনে বেঙেনা ভাজি আছে বাহঁতে আজি গাড়ী এখন লৈছে কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে ন ফুটিতে আমি আহিলো এনেকা ভাজি ভুজি খাবলৈ কাৰণে আহিছো বুলি কাকো মাতা নাই আৰু ছেকেণ্ড হেণ্ড বুলি কথা নহয় কাৰণ তহঁতৰ কাৰণে নতুন হয় নাই দিয়া নহয় তাকে এটা ভিনিয়ে শিকি লওক এইখনৰ পৰা তাৰপিছত যদি ঈশ্বৰে ভালকে ৰাখে তেতিয়া যদি নতুন ল'বলৈ শক্তি হয় ল'ম আৰু হ'ব এদিন হ'লে হ'বই বাৰু তাকে ময়ো এদিন ল'ম বাৰু তহঁতৰ পৰা চাই লৈছোঁ আগতে তাকে এতিয়া এয়া বায়ে বেঙেনা ভাজি আছে তাৰপিছত এতিয়া চাই থাকক ভিডিঅ'টো এই নতুন গাড়ী নতুন একেবাৰে এই বিয়াৰ গাড়ী যেন লাগিছে একেবাৰে মালিক এই আপোনাক ধুনীয়াকৈ সাজিছে আকৌ দেই বুঢ়া পাৰিছে আগলৈ লৈ যাওক অকণমান হ'ব ইয়াতে হ'ব তো গাড়ী অলপমান আৰু বেট কৰোঁ কৰক নতুনকৈ শিকিছে এই ফিল্ডত ধুনীয়াকৈ শিকিব পাৰিব হ'ব একে পথাৰত যাবগৈ এই গাড়ীখন গাড়ীখন চাওক আপোনালোকক দেখুৱাই দিছোঁ তো ভিন্দ মানে এয়া এই মালিকৰ গাড়ী আছিলেতো তাকে ভিন্দক ক'লে আৰু মানে গাড়ীখন লাগে যদি লৈ লোৱা বুলি তাকে ভিন্দই লৈ ল'লে আৰু তাকে এয়া দেখুৱাবলৈ আহিছোঁ আৰু আমাৰ বা কেতিয়া দিন আহে তাকে আৰু এতিয়া ভিন্দক কেনেকুৱা বা লাগিছে গাড়ীখন লৈ ভাল লাগিছে ফূৰ্তি লাগিছে ন তাকে আৰু আমি পাৰ্টি খাব আহিছোঁ আজি হয় নাই আৰু 4টা মৰাইছে একদম ঠিকছে কাম তাকে মানে কথাটো কি হ'ল আগে পিছে মই এনেকৈ গাড়ী চলাই পোৱা নাই আৰু বাইকখনো মই এনেকৈ চলাই পোৱা নাই যেতিয়া নিজৰ হ'ব তেতিয়া মই চলাওঁ বুলি মই চলোৱা নাছিলোঁ আগতে বাইকখন যেতিয়া লোৱাৰ পিছতহে ভালকৈ নিজৰ গাড়ীখনহে চলালোঁ তো সেয়ে গাড়ীখনো মই এনেকুৱাই ভাবিছিলোঁ কিন্তু আজি ভিন্দৰ গাড়ীখন এনেই এপাক চলাই চাওঁ নাজানো কিন্তু চলাবলৈ তো কি হয় নাজানো আৰু ধৰা মোবাইলটো ধৰা চলাব নাজানো যিহেতু নাজানো আৰু ই চলাই চাব পাৰিব ষ্টাৰ্ট হৈ গ'ল এতিয়া গিয়াৰ দিছোঁ যাবনে নাযাব বিশ্বকৰ হয় জানে আগৰ পৰা নতুন ড্ৰাইভাৰ উঠিছে নতুন ড্ৰাইভাৰ পাৰিছো মজাকে গৈ আছে ই ঘূৰিছে গোৰ এই ভালকে পাৰিছে আৰু
পাৰফেক্ট হৈ গলি ঐ গাদ্দাত উমাই দিলে ঐ বঢ়িয়া নপচে টান জেগা বহুত দিনৰ পিছত আমাৰ এই মাটিটো চাব আহিলোঁ যিহেতু চাইছোঁ খেতি কৰি আছে মানুহে যিহেতু ভালে লাগিছে চাই ন মানুহ নাই তাত ধুনীয়াকৈ খেতি কৰি খাই আছে ভালেতো ন চোৱাও হ'ব আৰু এইফালে ধুনীয়াকৈ খেতি কৰি খাই আছে ভাল পৰিৱেশটো ধুনীয়া চাৰিওফালে কিন্তু বাইহঁতৰ ঘৰৰ আইতা দুজনীও আহিছিলে মানে বায়ে থৈ আহিবলৈ ক'লে তাকে এই অকণমান গাঁৱত আছিলে গৈ থৈ আহিলোঁ লগতে আমাৰ মাটি এডোখৰ আছিলে তাকে চাই আহিলোঁ বহুত বছৰে হ'ল সিচাৰে নোযোৱা আজি চাই আহিলোঁ ঘৰৰ ওচৰৰ মানুহ এঘৰে মানে খেতি কৰি খাই আছে তাকে ভালে হৈছে কাৰণ আমি নাথাকোঁতো সেইবাবে খেতি কৰি খাই আছে শাক পাচলি লগাইছে আপোনালোকে দেখিলে বহুত বছৰ হ'ল নোযোৱা এই মানুহ দুনুহ নাছিলে ইমান এটা পৰিৱেশখিনি ইমান ধুনীয়া হৈছে চাই কিবা এটা ভাল লাগিছে তাকে আৰু এবাৰ আহিব লাগিব চাব লাগিব মাটিডোখৰ কি হৈ আছে ন আজি জাষ্ট এনেই অকণমান চাই আহিলোঁ বিৰাট ভাল লাগিছে এতিয়া আকৌ গৈ আছোঁ এতিয়া বাইদেউ ঘৰলৈ তাকে চাই থাকক ভিডিঅ'টো পাৰ্টি ঐ মোকো ভাত দিয়া আকৌ মাংস কিমান দিছে চা মাংসই নাইচোন ইয়াৰ হা মাংসই নাইচোন মাংস দিয়া নাই তহঁতকচোন হা খাই আদায় কৰি দিলে সেইটো কথা তাকে ইয়াৰ সকলোৱে ভাত খাবলৈ ধৰিছে বাই মোকো ভাত দে আকৌ বা ইমান আকৌ বনাবি বা শেষে হৈ গ'ল নেকি আমাৰ মাংস শেষ হৈছে কিন্তু মানুহ আহি আছে মানে উপায় নাই এনেকুৱা কৰি আছো আমি এতিয়া বৰ্তমান দিয়ক মানুহ চাকলে ভৰ্তি হৈ আছে বা চাৰিওফালে মানুহ আহিছে মানে দিনৰ পৰা আহি আছে মানুহ ক'বলৈ লাজ লাগে উপায় নাই মৰে আছো দুইটা এই নাপায় দেখাব নাপায়